নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ব্ৰেড আৰু ব্ৰাউন বিস্কুটেৰে কেক বনাম, তো ভাবিলোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। তো চাওকচোন। এয়া ব্ৰেড লৈছোঁ এটা আৰু ব্ৰাউন বিস্কুট লৈছোঁ এটা আৰু খোলা এটা আছিলে তাকে লৈছোঁ। আৰু ব্ৰেড কেইখন এনেকৈ মই লৈ ছাইডৰখিনি কাটি দিছোঁ কেঁচিৰে। এইখিনি পাছত ব্যৱহাৰ কৰিম। এনেকৈ কেঁচিৰে কাটি থৈ দিছোঁ। এয়া কাটি হৈ গ'ল আৰু বিস্কুটখিনিৰ মাজত থকা ক্ৰীমখিনি মই উলিয়াই লৈছোঁ। ভিডিঅ'টোত দেখা নহ'ল আৰু এখন গেছত তেনেকৈ তাৱা বহাই লৈছোঁ। তাৱাখন অকণমান গৰম হোৱাৰ পাছতে এই ব্ৰেডটোৰ ঠাণ্ডা ভাৱটো অকণমান গুচাবৰ কাৰণে মই গৰমত দি দিছোঁ। বেছিকৈ এনেকৈ ভাজি নাথাকিব, জ্বলি যাব পাৰে। মই এনে অকণমান হাতেৰে চুই থাকিব পৰাকৈ গৰম হ'বলৈ দিছোঁ। এয়া এইখন হৈ গৈছে আৰু এখন বহাই দিছোঁ মই। আধা মিনিটমান সময় এনেকৈ ভাজি থাকিব। জ্বলি নেপেলাব আৰু বেছিকৈ জ্বলিলে মানে টাইট হৈ যায়, কেকটো খাবলৈ সোৱাদ নালাগে। এয়া হৈ গ'ল আৰু বিস্কুটখিনি মিক্সাৰ জাৰত পিচি লৈছোঁ আৰু এয়া এটা কাপত অকণমান কম গাখীৰ লৈছোঁ আৰু এয়া চৌদা দি দিছোঁ অকণমান। গাখীৰ অকণমান দি পেলাই মিহলি কৰি দিব। আপোনালোকে চৌদাটো বেকিং পাউডাৰো মিহলি কৰিব পাৰে। মই বেকিং চৌদা দি দিছোঁ। আৰু এয়া হৈ গ'ল। এতিয়া এইখিনি ব্ৰেডটোৰ ছাইডৰখিনি কাটি থৈ দিছিলোঁ যে, এইখিনি মই মিক্সাৰ জাৰত সোমোৱাই পিচি ল'ম। ব্ৰেডটোৰ তলৰ ব্ৰেডখনো দি দিছোঁ আৰু এনেকৈ প্লেট এখনত অকণমান বিস্কুটৰ গুলি থৈ দিয়া সেইখিনি দি দিছোঁ অকণমান, আৰু এখন ব্ৰেড দি ওপৰত তেনেকৈ বিস্কুট গুলি থৈ দিয়াখিনি দি দিছোঁ। অকণমান দি পেলাই এনেকৈ মই ভিডিঅ'টোত দেখুৱাৰ দৰে দিব। গোটেইকেইখন মই এনেকৈ দি ল'ম। এয়া হৈ গ'ল গোটেইকেইখন দিয়া। আৰু বিস্কুটখিনি অকণমান ৰৈছে, ইয়াতে গাখীৰ দি দিছোঁ, ৰোৱা গাখীৰখিনি। এইখিনি ভালদৰে মিহলি কৰি অলপমান পনীয়া কৰি ল'ম। এয়া হৈ গ'ল।
বেছিকৈ পনীয়া কৰিলেও ভাল নালাগে আৰু বেছিকৈ গোট বান্ধি থাকিলেও ভাল নালাগে। মিডিয়াম চাইজ হ'ব লাগে আৰু এইখিনি ওপৰতে এনেকৈ দি দিছোঁ আৰু ছাইডৰখিনিও ভালদৰে এনেকৈ চামুচ পাতেৰে দি দিম। আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব, খাবলৈ বহুতেই টেষ্টি হয়। একেবাৰে কম বস্তুৰে হয় এই কেকটো আৰু খাবলৈও টেষ্টি হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব। এয়া হৈ গৈছে। আৰু ব্ৰেডৰ ছাইডৰখিনি মই কাটি থৈ দিয়াখিনি মিক্সাৰ জাৰত পিচি লৈ এয়া এইখিনি ছাইডে ছাইডে দি দিম আৰু এয়া বিস্কুটৰ ক্ৰীমখিনি এনেকৈ সানি লৈছিলোঁ আৰু কেকটোৰ এনেকৈ ছাইডে ছাইডে মই দি দিম। বিস্কুটৰ ক্ৰীমখিনিও এনেকৈ দি দিছোঁ। আপোনালোকে বিস্কুটৰ ক্ৰীমখিনি গোলাপ ফুলো বনাই দিব পাৰে বা বেলেগ কিবা ডিজাইন কৰিও দিব পাৰে। মই এনেকৈ দি দিছোঁ। এয়া হৈ গৈছে আৰু এয়া ব্ৰেড কেক ৰেডি।